গাহৰি পুৰিয়ে আজি ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি পিকনিক কৰিবলৈ, মানে স্কুলৰ কেইজনীমান লগ খাইছোঁ। তো আজি আমি কেইজনীমানে লগ খাইছোঁ আৰু আমি কেইজনী আজি পাৰ্টি কৰিম। তাৰপিছতে আজি আহিলোঁ এইয়া লগৰ এজনী ঘৰলৈ আহিলোঁ। তাৰপিছতে এতিয়া চাহ তাহ অকণমান খাই লওঁ। তাৰপিছতে চাহ খাই মেলি আমি ইয়াতে সিহঁতৰ ঘৰতে ধুই কৰি লৈ যাব লাগিব গোটেই বস্তু। তাতে মানে পানী চানী অসুবিধা নহয় জানো, আমি মানে পথাৰত খাম। তো সেইখিনি আমি ইয়াতে কাটি কৰি লৈ যাওঁ। সেয়া গাহৰি মাংস আৰু এইফালে আমি ষ্টাৰ্ট কৰি দিছোঁ। চকলা টেঙা কাটি কৰি মেলি এতিয়া ৰেডি কৰি ৰাখিছোঁ। চবেই এতিয়া ধুনীয়াকৈ খাম। আৰু এতিয়া সিহঁতে জুই জ্বলাই আছে আৰু জুইটো জ্বলাব পৰা নাই, গোটেই খৰিকেইটা মানে কেঁচা হৈ আছে, মানে শুকুৱাই নাই। তো আমি ইয়াৰ ওচৰতে জেউৰা আছিলে, তাতে আমি লৈ জ্বলাই দিলোঁ। তাৰপিছতে এতিয়া সিহঁতে আহিলে খাবলৈ লৈছোঁ ধুনীয়াকৈ। চকলা টেঙাখিনি খাই ল'লোঁ ধুনীয়াকৈ। আৰু এতিয়া মই আৰু ৰাণীয়ে মিলি কিনি দুটা গাহৰি আৰু এই ব্ৰইলাৰখিনি ধুনীয়াকৈ নেমু চেপি ধুনীয়াকৈ মেৰিনেট কৰি কিনি এতিয়া খৰিকাত দি ধুনীয়াকৈ এতিয়া জুই পুহি কিনি খাম ধুনীয়াকৈ। আৰু লগতে আমি লৈ আহিছোঁ আপং লৈ আহিছোঁ। আৰু লগৰ এজনী মানে আহোমত বিয়া হৈছিলে, তাই মানে সাজ লৈ আহিছে। তাতে সাজো খাম আৰু আপঙো খাম, পিতাই খাম ধুনীয়াকৈ। ব্ৰইলাৰ অকণমান পুৰিম আৰু গাহৰি অকণমান পুৰিম, তাকেহে আমি তৈয়াৰ কৰি আছোঁ। আৰু এয়া ধুনীয়াকৈ খৰিকাত দিয়া হৈ গ'ল। আৰু এতিয়া পুৰি দিওঁ আৰু ভালকৈ, জুইটো ভালকৈ হোৱা নাই আৰু। তাৰপিছতে এয়া ভাতখিনি বনাই লওঁ আগতে, তাৰপিছতে বাকী কাম কৰিম। আৰু এতিয়া ভাজি বনাবৰ কাৰণে এয়া কাটি কৰি আছে। আৰু এইফালে মোৰ লগৰ কেইজনী এজনীকে চিনাকি কৰাই দিওঁ। এতিয়া ৰাইট চাইডে থকা এইজনী লিজা, মাজৰজনী আছে ফুলমণি, আৰু লেফ্ট চাইডে থকাজনী নিমা। আৰু এইফালে খৰিকাত দি আছে ৰাণীয়ে ধুনীয়াকৈ, তাই বনাম বুলি ক'লে আৰু তাই ধুনীয়াকৈ বনাই আছে। আৰু এইফালে নিমাই পুৰি আছে গাহৰি ধুনীয়াকৈ। আৰু এইফালে শিল্পাই বনাই আছে ভাজি। আৰু এয়া ৰাণীও আহি গ'ল, মানে তাই পূৰা কামত এক্সপাৰ্ট আৰু। তো তাই আহি গৈছে, বনাওঁ কৰি আছিলে যে তাইকে বনাব দিলোঁ মানে। আৰু এতিয়া সিহঁতে নতুন বোৱাৰী হৈ আছে, মানে সেইকাৰণে সিহঁতৰ বনোৱাকৈ খাওঁ বোলো চবেই ক'লোঁ। তাৰপিছতে সিহঁতে ধুনীয়াকৈ বনাইছে। ইয়াতে মানে 2-3জনীমান আমাৰ বিয়া হৈ গ'ল আৰু সিহঁত কেইজনীও আহিলে। এয়া হৈছে ব্লেক কালাৰ পিন্ধাজনী পূজা, এইফালে মই, আৰু এইফালে পিছফালে ফুলমণি আছে। আৰু এইফালে আমি চবেই মানে সিটো কামত লাগি আছোঁ। তো এতিয়া গাহৰি পুৰি হৈ গ'ল। এতিয়া ধুনীয়াকৈ আমি গাহৰিখিনি আমি নিমখ জলকীয়াৰ লগত মিক্স কৰি লওঁ। তাৰপিছতে ধুনীয়াকৈ খাম। এয়া আপং বাকী চাকি উলিয়াই দিলোঁ। তাৰপিছতে আমি ফাৰ্ষ্টত কিবাই খালোঁ, সাজ খালোঁ। পিছত খালোঁগৈ, মিঠা আছিলে, মই লৈ আহিছিলোঁ আৰু নিমাই লৈ আহিছিলে। এয়া শিল্পাই বনাই আছে চব্জি। আৰু এইফালে মই সৰু গ্লাছটো লৈ কিনি পানী অকণকৈ দি আছোঁ, কাৰণ যতন অনা নাই নহয়। তো আমাৰ আজি মানে ভাজি কৰা নহ'ল, সময়টো নহ'ল যে, দেৰিকৈ কৰা হৈছে আমাৰ পাৰ্টি। আৰু এইজনী মই অকল ভিডিঅ' কৰাতে লাগি আছোঁ। আৰু এইফালে আমাৰ শিল্পাই জুইৰ ওচৰতে বহি থাকিলে, আৰু তাই বনাই আছে এতিয়া। অথনি ৰাণীয়ে বনাব কৈছিলে, কিন্তু ৰাণীয়ে অকণমান সময় বহিলে, তাৰপিছত উঠি আহিলে। তাই এতিয়া কৰিছে। এতিয়া সিহঁতে চেল্ফি লাগি আছে। আৰু আমি মোৰ গালত চাওকচোন কি লাগি আছে বাৰু, মোকো মাতি আছিলে চেল্ফি উঠিবলৈ। আৰু এয়া চব্জি ধুনীয়াকৈ উতলি আছে এতিয়া। আজি মানে পাৰ্টি কৰা দেৰি হৈ গ'ল। এতিয়া খৰকৈ আমি পাতি দিলোঁ। তাৰপিছতে ধুনীয়াকৈ খাব লৈছোঁ, মানে দুজনী খাম আৰু। তাৰপিছতে চৰিয়াত পূজা আৰু ৰাণী খাব, মই আৰু নিমাই একেলগে খাম। আৰু এইফালে শিল্পা আৰু লিজা একেলগে খাব, দুজনী খাব। আৰু এইফালে সিহঁতে লাগি আছে, মানে কোনে ক'ত খাব। মানে আজি মানে ডিছ অনা নহ'ল আৰু আমি কিনিবলৈ পাহৰি থাকিলোঁ আৰু। কিন্তু এই গামলাটো সৰু হ'ব, একেখনতে খাব। কাজিয়া লাগ কেলে কাজিয়া লাগিম বাৰু, ক'ত দিছ মোক? মই পাতত নাখাওঁ, মই গামলাত খাম। যিমান ভাত থাকে তাক দি দে। মই লৈ থৈছিলোঁ, খাই দিলে। আৰু এতিয়া চবৰে মিলোৱা হৈ গ'ল। ইয়া চাওক, গাহৰিৰ লগতে মানে ব্ৰইলাৰ অকণ আছিলে, তাতে দি দিলে। তো মোৰ ভাগতে পৰিছে, ব্ৰইলাৰৰ এপিচ পৰিছে, তাকে দেখাই দিলোঁ। আৰু গাহৰি ভালেই আছিলে, তেনেকুৱা নাছিলে আৰু যে ব্ৰইলাৰ আৰু গাহৰি তেনেকুৱা কম্বিনেশ্যনটো বেলেগ নাই, একো নাই, ঠিকে আছে, ভালে আছে। তো এয়া মোৰ ভাত খাই হৈ গ'ল, মানে উঠি গ'লোঁ। এতিয়া কেমেৰা মানে ভিডিঅ' অকণ কৰিবৰ কাৰণে অকণ উঠি দিলোঁ আৰু, নহ'লে এনেকৈ লগৰকেইজনীৰ লগত ভাত খাই মেলি উঠিব নাপায় বুলি কয় আৰু, হ'লেও উঠি দিলোঁ আৰু ভিডিঅ' অকণ কৰি দিওঁ বোলো। তাৰপিছত এয়া মুখখন একদম কিবা শুকান হৈ গ'ল, মুখখন ধুই দিলোঁ যে। ভাত খোৱাৰ পিছত এখন তামোল খালোঁ ধুনীয়াকৈ, সিহঁতে তামোল আনিছিলে, তাৰপিছত তামোল খালোঁ ধুনীয়াকৈ। এয়া
ঘৰত যাবৰ কাৰণে এতিয়া ধুনীয়াকৈ পেকিং কৰি আছে চবে হাতে হাতে লৈ আছে এয়া মই আৰু নিমা আগে আগে গৈ আছোঁ ইফালে বাই 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 আৰু এতিয়া আমি লিজাহঁতৰ ঘৰত বস্তু পানিখিনি থৈ দিওঁ তাৰপিছত এতিয়া আমি ঘৰলৈ যাওঁ আজিলৈ ইমানেই বাই বাই লাইক এণ্ড ছাবস্ক্ৰাইব